কলিজাত লিখা এমুঠি শব্দ মাথো। কবি ৰীতা ফুকন, আবৃত্তিকাৰ দেৱকন গোহাঁই। শব্দবোৰে কুটি কুটি খাইছে মোক, যলৈকে গৈছোঁ য'তেই বহিছোঁ। শব্দৰ পৰা যিমানেই আঁতৰিব খুজিছোঁ, নাই মোক খেদি ফুৰিছে অহৰহ। তুমিও হয়তো অহা নাই বহুদিন এই বাটেদি, বহুদিন বহু ৰাতি। সেয়ে হয়তো শব্দৰে নিসংগ আমনি। শুনাচোন, পদূলিৰ বকুলজোপা ডাঙৰ হ'ল, সোণাৰুজোপাও। শেৱালিজোপা আকৌ কি বেদনাত হালি পৰিল জানো। হয়তো শৰতৰে আবেগে বেছিকৈ দুখ দিলে চাগে। আৰু সন্মুখৰ দ পথাৰখন যে কতবাৰ সেউজীয়া হৈ হৈ কতবাৰ সোণালী হ'ল, তুমি চাগে পাহৰিলাই। শুকান নৰাণীত ফাগুনে ইটিকিং কৰে। এই যে আলি কেঁকুৰিটো মনত আছেনে? সন্ধিয়া আৰু দাখি সেউজীয়াত কথা পাতিছিলোঁ যে, নাই তুমি পাহৰিলাই। মই আজিও সদায় ৰওঁ সন্ধিয়া বেলিকা, নকলেও বুজি চাই হয়তো। তাত যে আছে তুমি এৰি যোৱা তাহানিৰ উদাস উদাস সুবাস। তুমি এৰি যোৱা বহু স্মৃতি, বহু কথা।